হাই ডমৰা, কি কৰি আছা? নাই অ' থক এনেই অলপমান বিচনাত বাগৰ দিলো ৰ দিনভৰ খালি এনেই থাকা তুমি, মোক একবাৰতো ফোন মাৰিব পাৰা ন? নাই অ' মই ফোন মাৰিম বুলি ভাবছিলোৱে তোমাক, তুমি মাৰিয়ে দিলা নহয় এতিয়া। আচ্ছা শুনাচোন, এই আমাৰ এক্সামটো যে পষ্টমৰ্টম হ'ব বুলি শুনিছোঁ। পষ্টমৰ্টম নহয় অ' পষ্টপন বুলি কয়, পষ্টপন। সেইটোৱে পিছততো আকৌ হ'বই ন। পিছে মই কিন্তু আগতে কৈ থৈছোঁ দে তোমাক, মই শৰ্মাদাৰ ল'ৰাটোৰ লগতে বহিম এক্সামত দেই, কাৰণ সি ইমান লিখিব পাৰে ন। কি ক'ম তোমাক। আচ্ছা শুনাচোন, মোৰ ন কৰিব মন গৈছে। নাই মানে এই ফোন কৰিব মন গৈছিলে তোমাক। ইমান দিন কথা পতা নাই নহয়। পিছে খবৰ পাতি ভাল ন? ঠিকে আছে দে। এতিয়া ৰাখো দে। দে টাটা। বাই বাই। যা ৰাখিছোঁ। লগ আছিলে এই হোষ্টেলৰ। ঐ বইনে কুকুৰ চালা, দিনভৰ খালি মোবাইল মাথা বেয়া হৈ যাব তোৰ। এটা কাম কৰ, এই গোবিন্দৰ দোকানত যা, এক মুঠা বিৰি লৈ আহ। সোনকালে যা, দোকান বন্ধ নকৰাকে, নহ'লে পিটন পৰব। 3 দিন ধৰি খাব পৰা নাই, তুই কি জানবি? তুইতো মোবাইলতে বিজি থাকা এনিটাইম। ইমান ৰ'দ দিছে, তুমি জানা বা। দে সেনে ক'বা নালগে, যাম দে মই। চাইকেলখন আছে, তেজটো মাৰি কেনে চাইকেল লৈ যা। বা লাগে তাক চলাবা আহিছি ভাই।